আজি বাইটিয়ে পাতুৰি মাছ বনাব আৰু এয়া মাছখিনি মেৰিনেট কৰি লৈছে কেঁচা জলকীয়া সৰিয়হ আৰু কি দিছে বাইটি নিমখ অকমান হালধি আৰু অলপ নেমু চেপি অলপ 40 মিনিট মান মেৰিনেট কৰি থৈ দিম ওকে ইয়াতে আছে নিমখ নেমু চেপি দিছে অকন হালধি দিছে সৰিয়হ দিছে আৰু কেঁচা জলকীয়া অলপ আদা নহৰুৰ পেষ্ট আৰু এইখিনি মানে আধা ঘণ্টা মান মেৰিনেট কৰি কেনে থৈ দিয়া হ'ব আৰু পিছৰখিনি দেখাইছো আপোনালোকক এয়া মেৰিনেট হৈ গ'ল মাছখিনি আধা ঘণ্টা মান থৈ দিয়া গৈছিল ন আৰু এতিয়া এয়া হ'ল পানীলাওৰ পাতকেইটা ভালকৈ ধুই পানীখিনি মচি লোৱা হৈছে অকণমান কোমল পানীলাওৰ পাত হ'লে ভাল টেষ্টটো ভাল লাগিব আৰু এনেকৈ এক পিচ মাছ দি দিলোঁ অকণমান মছলাখিনিৰে সৈতে আৰু ধুনীয়াকৈ আপোনালোকে এনেকৈ লাহে লাহে এইটো ৰেপ কৰি দিব এয়া বাইদেৱে কৰি আছে তাৰপিছত এনেকৈ গুলি সূতা ছিঙি লোৱা হৈছে চ' ডেট বান্ধটো খুলি নাযায় ভালদৰে এনেকৈ মেৰিয়াই বান্ধিব লাগিব খাবলৈ যে কিমান টেষ্টি লাগিব ৰাহা নেহি যা ৰাহা হে আৰু আনকি কি মেইন হ'ল কি মানে এই পাতটোও খাই দিয়া যাব আৰু মই নেক্সট দেখাইছোঁ নেক্সট ষ্টেপ গোটেইকেইটা আগতে বান্ধি ল'ম আৰু তাৰে পিছত এইটো কেনেকৈ বনাম সেইটো বাৰু দেখাইছোঁ গম পাব এতিয়া এইখিনি কৰি আছোঁ তেনেকৈ বান্ধি কেনে ৰেডি হৈ গ'ল গোটেইকেইটা এতিয়া তাৱাখন বহাই এনেকৈ গেছত দি তাৱাখন অলপ গৰম হ'ব লাগিব ভালকৈ আৰু এইকেইটা তেনেকৈ বান্ধি কেনে ৰেডি হৈ গ'ল গোটেইকেইটা তাৱাখন ভালকৈ গৰম আহিছে তাৰমানে একদম চেং চেং কৰি শব্দ হৈছে মজা তাৱাখনত কিন্তু তেল চেল একো দিয়া নাই হয়নে শুকান তাৱা নহয় জানো তাৱাখনত একো নাই এনেই দিব পাৰে চ' এইটো এটা মানে এতিয়া গোটেইকেইটা এনেকৈ বহাই দিলোঁ আৰু এতিয়া ঢাকনিখন দি কেনে কিমানমান সময় থাকিব লাগিব বা এইখিনি এইটো 10 মিনিট পিছত আকৌ উল্টাই দিলে হ'ল এনেকৈ আৰু 25-30 মিনিটত মাছটো হৈ যায় অলৰেডি মেৰিনেট কৰা আছে বেলেগ চাইডে দি দিম আই থিংক মাছ জলদি এতিয়া এয়া 10-15 মিনিটমান সময় ৰাখিলোঁ আৰু উল্টাই দিওঁ আৰু তাৰ আগত ভাবিছোঁ মানে অকণমান মিঠাতেল সামান্য এনেকৈ পাতকেইটাত ব্ৰাছ কৰি দিছোঁ কাৰণ আজি কি হৈছিলে মানে মাছটো সানোতে মিঠাতেল দিব পাহৰা গৈছিলে আপোনালোকে যেতিয়া বনাব তেতিয়া অকণমান মাছটোতে সানি দিব পাৰে তেতিয়া এনেকৈ নিদিলেও কথা নাই আৰু দিলেও পিছতো এনেকৈ দিলে পাতটোত সোমাই যায় বা মাছটোত সোমাই যায় কোনো কথা নাই আৰু এনেইতো সৰিয়হ আছে মানে অলপ তেল হেৰি নিচিনা লাগিবই আৰু এতিয়া মই এনেকৈ লাহেকৈ উল্টাই দিছোঁ ৰ'ব মাছকেইটা ধুনীয়া এটা ফ্লেভাৰ আহিছে মানে মাছে মছলাই আৰু এই লাওৰ পাতকেইটাও সিজি গৈছে কোমল তাত এয়া দিলোঁ অ'কে চামহাও আজি মই বাইদেউ গালি খাম নেকি বস্তুকেইটা ভাঙা গ'ল নেকি বাৰু নাই আৰু এয়া এটা চাইডে এইখিনি দিলোঁ এয়া উঠাই দিছে হ'ব হৈ যাব আৰু অলমষ্ট গমেই পাইছে মানে আৰু অলপ আৰু 10 মিনিট সেইটো চাইডে থাকিলে নমাই দিম মই আৰু এইটো চাইডেও মই অকণমান এনেকৈ ব্ৰাছডালে দিম মিঠাতেল অলপমান আৰু জাষ্ট খানি দিছোঁ ফ্লেভাৰটো ধুনীয়া হয় আৰু এয়া হৈ গৈছে গম পাই এইটো মই অলৰেডি উল্টাই দিলোঁ আৰু গেছটো বন্ধ কৰি দিছোঁ দে হৈ গ'ল ধুনীয়া এটা গোন্ধ আহিছে এতিয়া অলপমান খাই চাওঁ গৰমে গৰমে আৰু মানে ভাত ৰেডি ইফালে ওচৰত কিবা কিবি আছে ৱাও অকণমান মুখত দি চাওঁ বাৰু বিসমিল্লাহ বহুত ধুনীয়া হৈছে বাইদেউ ঠিক আছে বাৰু ৰেচিপিটো কেনেকুৱা লাগিল জনাব আৰু আপোনালোকে এনেকৈ বনাই খাব যদি খোৱা নাই খাইছে নিশ্চয় বহুতে বহুত টেষ্টি হৈছে এতিয়া মই পলম নকৰোঁ সকলোৱে মিলি ভাতকেইটা খাওঁ গৰম গৰম পাতুৰি মাছৰ লগত থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু এতিয়া ধুনীয়াকৈ একদম অসমীয়া ব্যঞ্জনেৰে এসাঁজ খাম এই পাতুৰি মাছৰ লগত খাওঁ বাৰু শুভ কামত দেৰি নকৰোঁ